Mic testing 1 2 3 4 1 2 3 4 বন্ধুসকল আজি বহাগৰ 31 তাৰিখ আজি বহাগৰ 29 তাৰিখ আৰু কালি আছে বহাগৰ অন্তিমটো সময় আজি আমি গোটেইকেইটা পাহাৰত যাই আছো কিবা এই যে নিয়ম নীতি কৰে ঘৰৰ দুৱাৰত যে লগাই নাহিলে আনিবৰ কাৰণে আমাৰ লগত উপস্থিত সপন জ্যোতি ৰায় আৰু তাৰ জুবিন ৰায় তো কালিকা আমি পাহাৰত গৈছিলোঁ কিন্তু ভিডিঅ'টো আপলোড নকৰিলোঁ কাৰণ এডিট কৰা নাই এডিট হোৱা নাই সময় লাগে এডিট কৰিবৰ কাৰণে এজন মানুহে কিমান কৰিব আৰু ভিডিঅ'টো আপলোড দিম পিছত আজি প্ৰথমে পাহাৰত উঠোঁ এই দীঘলতি পাত পাত লৈ আহোঁ এইবাৰ দেখুৱাম কালি গৰু গাঁও ধাম নিশ্চয় চাই থাকক ভিডিঅ'টো লাষ্টত সকলোবোৰ দেখা হ'ব ঠিক আছে আৰু সেই তাতে গীৰ্জাৰ ওচৰত বহুত মানুহ জমা হৈ আছে তাতে ওচৰত যাওঁ আগত কি হৈছে মানে কোৱা মেলা কৰোঁ কথাবিলাক পাছত আপোনাক কৈ আছোঁ বিস্তাৰ পূৰ্বে বিস্তাৰ হবে তো ঠিক আছে হিয়াৰ বাহিৰ সৰু হোৱানা সুৰেৰে দিয়ানা প্ৰেৰণা হিয়াৰে সাৱতী ৰোৱানা প্ৰেমৰ জোপাসনা পাহাৰখন ইমান ওখ ইমান উচ্চা আমি এতিয়াও ৰাস্তাটোৱে শেষ কৰিব পৰা নাই পাহাৰত উঠিবই আছে এতিয়াও পানী অনা নাই আজি ক'ত তাৰিখ আজি 29 তাৰিখ খোজকাঢ়ি গৈ আছোঁ ৰাস্তাটো শেষ হোৱা নাই পাহাৰ আমি উঠা নাই পাহাৰত উঠিম পানী বটল অনা নাই পিঁয়াজ লাগিলে কি হ'ব আমি কোনো নাজানো ঝৰ্ণা আছে ঝৰ্ণাৰ পানী খাব লাগিব নিশ্চিন্তভাৱে গৈতো আছোঁ কিন্তু ওপৰত বা কি হয় অৱস্থা বেয়া হয় নেকি আৰু দেখিব কৈছোঁ আৰু আমি এইখিনিতে আহি এই গীৰ্জাৰটো আছে আগৰ ভিডিঅ' যোনটো আপলোড কৰা নাই সেই ভিডিঅ'ত আছে গীৰ্জাটো এই গীৰ্জাৰ ওচৰত আজি বহুত মানুহ দেখা পালোঁ আমি আগুৱাই আহিলোঁ কি হ'ল তাতে বোলে আজি বোলে মানুহৰ বিয়া আছে 2খন উইংগাৰ আৰু এখন এল্ট' গাড়ী আহিছে বিয়া নিবলৈ আৰু লগতে আমাৰ চাইকেল আছে দুৰ্ভাগ্যক্ৰমে আমাৰ আজি বিয়াত যোৱা নহ'ব কাৰণ আমি যে আছোঁ পাহাৰত এই যে কিবা বিহুৰ কাৰণে এই যে গছ গছনিবোৰ লগাই না এইবিলাক এই যে লগাই নাই আপুনি কমেণ্ট কৰি ক'ব চবে যে কি কয় এইবিলাক মই নাজানো না ইমান কাৰণ মই এতিয়া প্ৰথম বছৰ এইবাৰ পাহাৰত গৈ আছোঁ ল'ৰাকেইটা নতুন তাৰপিছত মানে ক'ব আপোনাৰ মনৰ কথাবোৰ সকলো কৈ দিব কমেণ্টত কিছু নহয় মই বেয়া নাপাওঁ আৰু বিয়াখন খোৱা নহ'ব মই দেখুৱাই দিম এতিয়া দেখুৱাই এই যে গীৰ্জাটো আছে এই গীৰ্জাটোৰ ওচৰতে 2খন উইংগাৰ ৰাখিছে তাতে কিবা কলগছ লোড দি আছে মানে এই গাৰো ৰাখিটোৰ কিবা বিয়াত কিবা কলগছ লগাই নেকি আমি নাজানো লগাই নেকি লগাব পাৰে কলগছ লোড দি আছে আৰু মানুহবিলাক আজিকালি ওলাইছে বিয়াৰ কাৰণে কিন্তু ঢোলৰ পাতি নাই ঢোলৰ পাতি ক'ত এওঁলোকৰ কথা ঢোলৰ পাতি নাবজায় সেইকাৰণে কেনেকৈ হ'ব এইবাৰ কথা বিহু নহ'ব নেকি এটা নিউজত দি আছে আনিলে আমি পাহাৰ আহিবলৈ একবাৰ চেয়া কৰিলোঁ হৈছে মানে এইটো হৈছে পাহাৰৰ আৰম্ভণি হ'ব আজি পুখুৰীটাও ৰেডি বৰষুণ আছে পাছত দেখুৱাব নোৱাৰিম এতিয়া তাৰপৰা লগ দিয়া বিহু যে আৰু হ'ব না নহয় বাৰে বাৰে কৰোণা কাল হৈ আছে মানুহখিনি আমাক বিহু লাগে উই ৱান্ট বিহু আমাক বিহু লাগে বন্ধুসকল আমাক বিহু লাগে বিহু আমাক পাতিব লাগিব বিহু আমাক লাগিব কাৰণ যোৱা বছৰ আমি বিহু পাতিব পৰা নাই এই ক'ভিডৰ কাৰণে ক'ভিডে চব বৰবাদ কৰি দিছে আমি এই যুৱকেইটাই মানে যিমান মানুহ আছে অসমীয়া বিহু পাতিব পৰা নাই এইবাৰ আমি বিহু পাতিম ক'ভিডক আমি নামানো এইবাৰ আমি বিহু পাতিমেই যেনেকৈ নহওক লাগে মই দেহাত কৰোণা সোমাবৰ কাৰণে ৰেডি কিন্তু মোক বিহু লাগিব দাদা নহয় মোক বিহু লাগিব বিহু বছৰত একবাৰ আহে এই বিহু আমি পাতিব নোৱাৰিম কিয় ক'ভিডৰ কাৰণে আমি নামানো ক'ভিড মানিম কিন্তু বিহু আমি পাতিম
আহি মানে ভাগৰ লাগিল নাপাওঁ আৰু বহুত ওপৰত উঠিব আছে উঠিম জীৱন মাজলৈকে উঠিম বিহু আমাক লাগিবই যিয়ে নহওক বিহু আমাক লাগিব এই বিহু আমাক লাগিব নাকি বন্ধুসকল বিহু আমাক লাগিব পাহাৰত উঠি আছোঁ চাওক বালকেইটা বহি গৈছে নাপায় আৰু নেকি ধৈছ আমাৰ আহিলোঁ যে এইখিনিয়ে পালোঁ খালি কাৰ যে নাকি নাকত দিম আরেকজন নাপায় আৰু মোকো বহিব দে কি সুন্দৰ ঠাই পাহাৰৰ ওপৰত এটা ঘৰ ইয়াতে জুই পোৱা গাৰোবিলাকে সেইবিলাকে যে খৰি চাং আছিল নেকি ভাঙি গৈছে আৰু এটা হৈছে লেচু গাছ পাহাৰ এইবিলাক লব্বাৰ বাগান লব্বাৰ টাকাৰ গাছ এইগিলা ইয়াতে অলপ জিৰাই আমি আৰু আগুৱাই যাম আমি একবাৰে শেষ তলত বাইচান্স যদি তলত পৰিব লাগে না একদম ঠেঙাত ভাঙি যাব পাইছোঁ আৰু বেছি দূৰ নাই এই পাইছে এই তলত এইয়া তলত তেল এই কাৰোবাৰ কাটি লাগিছিল হ'ল আবার এই গাড়াল পালোঁ খানি মানে পালোঁ আৰু তলত যাই মানে ল'ম আৰু এই যে কি বুক ঢালি এইখিনি অলপ তলত আছে না আৰু বহুত জেগাত এইখিনি হ'ব নিয়মটোহে পালন কৰিব লাগে তো এইবাৰ তলত যাম তলত বুক ঢালি ল'ম ভিডিঅ' কৰা নাযায় বহুত কষ্টৰ জেগা কাৰণ ভিডিঅ' কৰিমেই না নিজৰ ঠেংখনে ভাল কৰি চাম যদি উল্টিয়া পৰিব লাগে চেছ ঘৰত যাওঁ আৰু বন্ধু এই দুইটা যে মোক উঠাই লৈ যাবৰ কোনো ভৰসা নাই সেইকাৰণে মই ভাল কৰি যাই আছোঁ আৰু ভিডিঅ'টো মানে কৰি নাই বুজক আৰু চবে চাওক মই ক'ত আছোঁ পাহাৰৰ মাজত এই গাছডালৰ ওপৰত যদি মই তলত পৰোঁ একেবাৰে মোৰ অৱস্থা কাঢ়ি লৈ যাব মোৰ হাৰা বিচাৰি নাপাব আমি আৰু এই ওপৰত গাড়াল কাটি আছে নহ'ব এনেকৈ নহ'ব গাড়াল এইডাল গাছ গাড়াল এগুলা ছোটো গাড়াল এগুলা ডাঙৰ গাড়াল তলত আহিলোঁ তলত আমি তামাৰ দুটা আছে ওপৰত তামাক ক'লোঁ যে তলত এটা শুব আছে টাইমগুলো নাহে বোলে ক'ব আছে যাই তলত শুব নাই আমি নাপায় তো মই অকলে আহিলোঁ আৰু ক'ত আছে শুৱা এটা গ'ল আৰু ভাগৰ লাগিছে পানী পিয়াছো লাগিছে পাহাৰৰ ওপৰত আৰু ক'ত পানী পাম পানীও আৰু নাই তলত চাং ৰ ক'ৰবা পাওঁ নেকি কোনো নাই একদম শান্ত পৰিৱেশ এই গাছডাল চানা গাছডাল ইমান ওখ ইমান কি গাছডাল শিপা গাছৰ ওপৰতো শিপা তলতো শিপা ওপৰতো শিপা কিবা থাকিব আৰু থাকি লাভ নাই ওচৰত চাওক শান্ত পৰিৱেশ শান্ত প্ৰকৃতি তলত গেলে একবাৰে এতিয়া আমি ঘৰৰ ফালে ৰাওনা হ'ম পাহাৰত আমাৰ হৈ গ'ল বস্তু ৰেডি চব এইবিলাক কোনফালে ৰাওনা হ'বি এইবাৰ পাহাৰত ৰাওনা নহয় ঘৰত যাম আমি ঘৰমুৱা হ'ম এইবাৰ আমি ঘৰত যাম আৰু বাকী এইখিনি বস্তু আছে এইখিনি আমি কটাম বেলেগতে হ'ল বাই এতিয়া আৰু নৰুখাং লাষ্টত যাওঁতে দুখাম একটাই আৰু মানে বিৰাট ভাগৰ লাগছে ভিডিঅ' বনাব আৰু ক্ষমতা নাই মোৰ যাম চেছ ভোগালী বিহু বহাগ বিহুৰ শুভেচ্ছা থাকিল আমি নামি পালোঁ আৰু নামি পাহাৰখন চেছ ইমান ভাগৰ ইমান খাৰা পাহাৰ এইবিলাক লৈ আহিলোঁ পাহাৰৰ পৰা কালি দিব লাগিব গৰু গা ধুব লাগিব আৰু তলত এটা আছে ভাল এটা পানীৰ ৱাটাৰফল নহয় এটা ঝৰ্ণা সৰু ঝৰ্ণা তাৰ এইবাৰ পানী খাম গা পা ধুম আৰু ঘৰত যাম এই যে প্লেয়াৰ আগত গৈছে মোক চাৰি আৰু মই পাছতে আছোঁ
ভাগৰ লাগে এটা পাহাৰ উঠা দেই এইবিলাক ঘৰ পাহাৰত পিনে ঘৰ আছে আৰু এইটো আহি পালো আমি পানীৰ ফল ঝৰ্ণা ঝৰ্ণা এইটো ঝৰ্ণা জ্বৰ ফুৰত মানুহে কৰে নিৰ্ভৰ পাহাৰৰ মানুহবোৰ যিমানখিনি আহি আছে এই ঝৰ্ণাৰ পৰা পানী খায় তেওঁলোক আহে পানী পিয়াজ লাগছে পানী 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 মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা গীতেৰে সুৰেৰে হিয়ানা বেগেৰে প্ৰণয়ৰ ছবি আঁকানা মনৰে সপোনবোৰ হ'বনে পুৰণ মোৰ চকুৰ ভাষাৰে কোৱানা মোৰ মন জোছনা হৃদয়ৰে হাসনা তুমি মোৰ মন জোছনা হৃদয়ৰে হাসনা